ওকে সো আশা কৰোঁ তোমালোক সকলোৱে ভালে আছা আৰু ভালদৰে পঢ়া পাতি কৰি আছা আৰু তোমালোকে নিজকে প্ৰিপেয়াৰ কৰি আছা যিকোনো ক্ষেত্ৰৰ কাৰণে ৰাইট যিকোনো এক্সাম পইণ্ট অফ ভিউৰ ফালৰ পৰাই হওক তো আশা কৰোঁ গোটেইবিলাক তোমালোক ভালে আছা তো আজিৰ ভিডিঅ'ত মই আলোচনা কৰিবলৈ গৈ আছোঁ আমাৰ লাষ্ট চিলেবাছত যিখিনিলৈকে কভাৰ কৰিছিলোঁ তাৰ নেক্সট চিলেবাছখিনি কভাৰ কৰিবলৈ যদি তোমালোকে আজিৰ ভিডিঅ'টো প্ৰথমবাৰ চাই আছা কনফিউজন হৈ যাব পাৰা আগৰ ভিডিঅ'টো চাই ল'বা নহ'লে আগৰখিনি বুজি নাপাবা আৰু ইয়াতে আহি পেলাই ক'বা যে ছাৰ একো বুজি নাপালোঁ So you first go and watch that previous video, then you just come here, then you will understand everything. কাৰণ মই ইয়াতে এটা কমপ্লিট প্লেলিষ্ট বনাবলৈ গৈ আছোঁ আৰু প্লেলিষ্টটোত ওৱান বাই ওৱান গোটেইকেইটা টপিক কভাৰ আপ কৰিবলৈ চেষ্টা কৰিম তো ইয়াতে চিলেবাছত চাই লৈছোঁ প্ৰথমতে আমি ফাৰ্ষ্ট ভিডিঅ'টোত চিলেবাছ ডিছকাছ কৰিছিলোঁ ছেকেণ্ডটোত মই ডকুমেণ্ট ক্ৰিয়েশ্যন বেছিক ফৰ্মেটিং এইখিনি আলোচনা কৰিছিলোঁ ইয়াৰ ভিতৰত বিভিন্ন ধৰণৰ টপিক আলোচনা কৰিছোঁ আজি মই আলোচনা কৰিবলৈ লৈছোঁ এডিটিং আৰু এলাইনমেণ্ট এণ্ড প্ৰিণ্টিং এই দুটা টপিক আলোচনা কৰি পেলাই MS Wordটো কমপ্লিট ফিনিছ কৰি দিম ঠিক আছে তো এই দুটা টপিকৰ ভিতৰত আমি কি পঢ়িম এডিটিঙৰ ভিতৰত আমি এইকেইটা টপিক আলোচনা কৰিম আৰু এলাইনমেণ্ট এণ্ড প্ৰিণ্টিঙৰ ভিতৰত এইকেইটা টপিক আমি আলোচনা কৰিম ঠিক আছে মই ইয়াৰ আগৰ ক্লাছত য'তে এৰিছিলোঁ তাৰ পৰা অপেন কৰি লৈছোঁ মই ইয়াতে ক'ত এৰিছিলোঁ মই ইয়াতে আগতে এইখিনি দেখি এইটো ফল্ডাৰত মই এইখিনি আগত দেখাইছিলোঁ ৰাইট এইখিনি দেখাইছিলোঁ তো এইখিনি মই অপেন কৰি লৈছোঁ চেক কৰি লৈছোঁ মোৰ স্ক্ৰীন ৰেকৰ্ডাৰটো চলি আছে নে ঠিকে য়েছ গোটেইখিনি ৰেকৰ্ডিং হৈ আছে আমি ইয়াৰ পৰা আহি গৈছোঁ আমি আগৰ ক্লাছত ইয়াৰে বিভিন্ন ধৰণৰ এলাইনমেণ্টৰ কথা শিকিছিলোঁ আমি কেনেকৈ বহুত বস্তু শিকাইছোঁ তোমালোকে আগৰ ভিডিঅ'টো চাই ল'বা অ'কে তো এইখিনি মই ইয়াৰ পৰা গুচাই লৈছোঁ ইয়াতে নতুন টপিক শিকিবলৈ গৈ আছোঁ কি আছে প্ৰথমতে ইয়াতে কি টপিকটো দিয়া আছে যে কপি কাট পেষ্ট আমি যিকোনো বস্তু কপি কেনেকৈ কৰিব পাৰোঁ কপি কৰা মানে কি ডুপ্লিকেট কৰা অ'কে ছাপ'জ মই ইয়াতে লিখি লৈছোঁ মই ইয়াতে লিখি লৈছোঁ যে দীপাংকৰ ডেকা মই ইয়াতে এনেকৈ লিখি ল'লোঁ দীপাংকৰ ডেকা বুলি মই আৰু 10 বাৰ দীপাংকৰ ডেকাটো লিখিব লাগে তো আৰু বহুকেইবাৰ মই এটা এটাকৈ টাইপ কৰি গৈ পেলাই টাইম ৱেষ্ট কৰাতকৈ আমি টাইম ছেভিং কৰিব পাৰোঁ কি কৰিব পাৰোঁ মই এইখিনি চিলেক্ট কৰি ল'ব পাৰোঁ চিলেক্ট কেনেকৈ কৰিম ইয়াতে চিলেবাছৰ এটা অপশ্যন দিয়াই আছে যে চিলেক্ট টেক্সট চিলেক্ট কৰাৰ কাৰণে আমি কেনেকৈ কৰিব পাৰোঁ আমি মাউচেৰে আমি লেফ্ট ক্লিক কৰি পেলাই ইয়াৰ পৰা ড্ৰেগ কৰিম আৰু চিলেক্ট হৈ যাব এতিয়া এইখিনি মই কপি কৰিব লাগে তো কপি কৰি পেলাই মই পেষ্ট কৰিম কপি কৰা মানে ডুপ্লিকেট কৰা মই ইয়াৰ ওপৰত ৰাইট ক্লিক কৰিম আৰু ইয়াতে কপি অপশ্যন আহিব মই ইয়াতে কপি কৰিছোঁ ইয়াতে ক্লিক কৰিছোঁ এণ্টাৰ প্ৰেছ কৰিছোঁ এতিয়া মই ইয়াতে পেষ্ট কৰিম পেষ্ট কৰাৰ কাৰণে মই ইয়াতে ৰাইট ক্লিক কৰিম আৰু ইয়াতে মোৰ এইটো পেষ্ট অপশ্যনটো দেখা পাইছা মই ইয়াতে ক্লিক কৰি দিম এইটো যিটো প্ৰথম আছে বা আমি কি কৰিব পাৰোঁ কপি কৰি থলোঁ মই পেষ্ট কৰাৰ কাৰণে আমাৰ শ্বৰ্টকাট এটা আছে নহয় সেইটো কি Ctrl+V মই ইয়াতে কীবৰ্ডত Ctrl+V প্ৰেছ কৰিম আৰু ইয়াতে মোৰ এইটো আহি গ'ল এবাৰ কপি কৰি থৈছোঁ এতিয়া মই যিমানবাৰে Ctrl+V প্ৰেছ কৰিম সিমানবাৰে মোৰ দীপাংকৰ ডেকাটো ইয়াতে কি হৈ যাব ইয়াতে মোৰ কপি হৈ যাব আই হোপ ইউ আৰ আণ্ডাৰষ্টেণ্ডিং মাই পইণ্ট নাও এতিয়া আমি পইণ্টটো শিকিব লাগে ইয়াতে কাট কৰা পেজটো গম পালোঁ কপি কৰি উঠি পেলাই পেষ্ট কৰি দিয়া মানে এটা জেগাৰ পৰা এটা জেগালৈকে আমি শিফ্ট কৰি দিয়া বুজালোঁ পেজটো মানে শিফ্টটো মানে ওকে কৰি দিব আৰু পেষ্ট আৰু কাটটো কি হয় কাটটো মানে কপি নুবুজায় এটা প্লেছৰ পৰা আন এটা প্লেছলৈকে ডাইৰেক্ট লৈ অহা সেই বস্তুটো ছাপ'জ মই এই গোটেইখিনি ইয়াৰ পৰা চিলেক্ট কৰি লৈ মই বেক স্পেচ প্ৰেছ কৰি পেলাই গোটেইখিনি ডিলিট কৰি ল'লোঁ আচ্ছা দীপাংকৰ ডেকাটো মোৰ ইয়াতে আছে মই এইখিনি ৰাইট ক্লিক কৰি পেলাই ইয়াতে কাট কৰিছোঁ কাটৰ শ্বৰ্টকাটটো কি আছিলে Ctrl+X মই চিলেক্ট কৰি Ctrl+Xও কৰিব পাৰোঁ কাট হৈ যাব আৰু কপি কৰাৰ শ্বৰ্টকাটটো আছিলে Ctrl+C মই ইয়াৰ পৰা কাট কৰিব পাৰোঁ মই ইয়াৰ পৰা কাট কৰি লৈছোঁ অ'কে এতিয়া এইটো কাট কৰিলোঁ মানে কি হ'ল এইটো ইয়াৰ পৰা গুচি গ'ল আচ্ছা মই এতিয়া ইয়াতে ফাইলত আহি পেলাই মই ইয়াতে যদি নিউ কৰোঁ আৰু ইয়াতে যদি ব্লেংক ডকুমেণ্টত ক্লিক কৰোঁ এতিয়া যদি মই ইয়াতে পেষ্ট কৰোঁ Ctrl+V প্ৰেছ কৰোঁ অৰ্থাৎ ইয়াতে মোৰ আহি যাব এইটো আমি ইয়াতে কাট কৰিব পাৰোঁ তো এনেকৈ আমি পেষ্টটো কৰিব পাৰোঁ ইয়াতে আহি গ'ল মানে কি হ'ল মই এইটো মিনিমাইজ কৰিছোঁ ইয়াৰ পৰা এইটো নোহোৱা হৈ গ'ল বুজি পালোঁ এইটো ইয়াৰ পৰা নোহোৱা হৈ গ'ল তো এনেকুৱাকৈ আমি কামখিনি কৰিব পাৰোঁ আচ্ছা এইটো মই ইয়াৰ পৰা গুচাই দিছোঁ ডন ছেভ কৰি লৈছোঁ আৰু এটা কাম কৰিছোঁ মই মাউচ হাইলাইটাৰটো অন কৰি লৈছোঁ তোমালোকৰ দেখাব সুবিধা হ'ব এতিয়া তোমালোকে দেখা পাবা হ'ব আচ্ছা দীপাংকৰ ডেকাটো আমাৰ কাট কৰা শিকিলোঁ কপি কৰা শিকিলোঁ আৰু পেষ্ট কৰা শিকিলোঁ এইখিনি বুজি পালোঁ আচ্ছা নেক্সট কি দিয়া আছে আনডু ৰিডু মানে কি মই ইয়াতে যিটো নেমটো লিখিছিলোঁ সেইটো মোৰ ভুলতে গুচি গ'ল এতিয়া মোক লাগে কামটো অৰ্থাৎ যিটো কাম কৰিছিলোঁ সেইটো মোক আৰু এবাৰ ঘূৰাই লাগে তো ইয়াতে মই Ctrl+Z যদি প্ৰেছ কৰোঁ সেইটো মোৰ আনডু হৈ গ'ল অৰ্থাৎ যিটো ভুলতে হৈছিলে সেইটো আৰু এবাৰ ঘূৰি আহিল আনডু হৈ গ'ল এইটো আহি গ'ল Ctrl+Z প্ৰেছ কৰি দিলোঁ আনডু শ্বৰ্টকাট হৈছে Ctrl+Z আৰু এইটো ছাপ'জ মোক ৰিডু কৰিব পাৰোঁ ৰিডু মানে কি নালাগে এইটো আমি আৰু এবাৰ এইটো কামটো গুচাই দিব পাৰোঁ তো Ctrl+ মই এইটো কি কৰিব পাৰোঁ ৰিডু কৰাৰ শ্বৰ্টকাটটো কি আছিলে ৰিডু কৰাৰ শ্বৰ্টকাটটো আছিলে আমাৰ Ctrl+Y যদি মই Ctrl+Y প্ৰেছ কৰোঁ এইটো কি হ'ব মোৰ ইয়াৰ পৰা গুচি যাব
বুজি পালো এইটো হৈছে আমাৰ আনডু এণ্ড ৰিডু তো আমি ইয়াতে গোটেইখিনি টপিক কভাৰ আপ কৰি গৈ আছোঁ নেক্সট কি আছে ফাইণ্ড এণ্ড ৰিপ্লেচটো কি হয় মই তাৰ আগত এইটো দেখুৱাৰ কাৰণে এটা কাম কৰিছোঁ মই ইয়াতে যিকোনো এটা পেৰেগ্ৰাফ মোক অকণমান টেক্সট লাগিব মই ইয়াতে লিখি লৈছোঁ ছাপ'জ মোৰ তাতে ইমানখিনি টেক্সট আহি গ'ল ইমানখিনি নালাগে ছাপ'জ মই এইখিনি ডিলিট কৰি লৈছোঁ ইয়াৰ পৰা এইখিনি হ'লে হৈ যাব মোক মই ইয়াৰ পৰা কেইটামান ৱৰ্ড বিচাৰিব খুজিছোঁ কেইটামান ৱৰ্ড কোনকেইটা ৱৰ্ড মোৰ ইয়াতে ছাপ'জ এটা ৱৰ্ড আছে কোনোবাটো ইয়াতে ৱৰ্ড এটা আছে অনলাইন ৱৰ্ডটো মই ইয়াৰ পৰা বিচাৰিব খুজিছোঁ তো তাৰ কাৰণে ইয়াতে মই এইটো ফাইণ্ড অপশ্যনটো দেখা পাইছা মই ইয়াতে ক্লিক কৰিব পাৰোঁ বা শ্বৰ্টকাট আমাৰ আছে Ctrl+F এইটো প্ৰেছ কৰিব পাৰোঁ Ctrl+F শ্বৰ্টকাটটো প্ৰেছ কৰি পেলাই আমি কৰিব পাৰোঁ নেক্সট মই ইয়াতে ফাইণ্ডত ইয়াতে ক্লিক কৰি পেলাই কৰিছোঁ আচ্ছা ইয়াতে আহি গ'ল ইয়াতে কৈছে যে কি ফাইণ্ড কৰিব বিচাৰিছোঁ মই ইয়াতে কোনটো ৱৰ্ড ইয়াৰ পৰা বিচাৰিব বিচাৰিছোঁ এই পেৰেগ্ৰাফটোৰ পৰা মই অনলাইন ৱৰ্ডটো বিচাৰিব খুজিছোঁ মই ONLINE লিখি দিছোঁ তোমালোকে দেখা পালা এই অনলাইনটো কি হ'ল ইয়াতে হাইলাইট হৈ আহি গ'ল ইয়াতে অনলাইন ৱৰ্ডটো আহি গ'ল তো আমি এনেকৈ এটা লং পেৰেগ্ৰাফৰ ভিতৰত লং ডকুমেণ্টৰ ভিতৰত আমি টেক্সট এটা ফাইণ্ড আউট কৰিব পাৰোঁ আই হোপ এতিয়ালৈকে বুজি পাই আছা নে পোৱা নাই কমেণ্ট ছেকশ্যনত জনাবা মোক আৰু ভিডিঅ'টো যদি ভাল লাগে তো চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা তোমালোকৰ ফ্ৰেণ্ডে শিকিব নালাগে নেকি লাগে ৰাইট শ্বেয়াৰ কৰি দিবা অ'কে আমি এইটো অনলাইন কৰাটো বুজি পালোঁ ফাইণ্ড কৰাটো বুজি পালোঁ আচ্ছা এতিয়া আমি ইয়াতে এটা কাম কৰিব পাৰোঁ এই যিটো ৱৰ্ড অনলাইনটো আছে আমি অনলাইনৰ জাগাত আমি এইটো ৱৰ্ডটো ৰিপ্লেচ কৰিব পাৰোঁ 3 Idiots মুভিখন চাইছা তাত যে এই আমিৰ খানে যে এটা যে কাম কৰে এই যে ৱৰ্ডবিলাক যে ৰিপ্লেচ কৰি দিয়ে টেক্সটৰ পৰা তো তেনেকুৱাকৈ কেনেকৈ কৰিব পাৰি মই এইটো অনলাইন ৱৰ্ডটো এই লং পেৰেগ্ৰাফটোৰ পৰা অনলাইনটো গুচাই পেলাই অফলাইন কৰিব পাৰোঁ এইটোৰ এটা ইউজেছটো কেইটা যেতিয়া আমাৰ লং পেৰেগ্ৰাফ এটা থাকে এটা এটাকৈ ৱৰ্ডবিলাক বিচাৰি পেলাই আমি এনেকুৱা কৰাতকৈ আমি ডাইৰেক্ট চাৰ্চ কৰিব পাৰোঁ আৰু ৰিপ্লেচ কৰি দিব পাৰোঁ মই অনলাইন ৱৰ্ডটো ৰিপ্লেচ কৰিব বিচাৰিছোঁ তো ইয়াতে এইটো ৰিপ্লেচ ৱৰ্ডটো লিখা আছে ইয়াতে ক্লিক কৰিছোঁ তো ইয়াতে এখন আমাৰ ডায়লগ বক্স অপেন হ'ব আৰু ইয়াতে কৈছে যে ফাইণ্ড হোৱাট যে কোনটো ৱৰ্ড বিচাৰিব বিচাৰিছোঁ যে অনলাইন ৱৰ্ডটো মোক লাগে ইয়াতে আহিয়ে গৈছে অলৰেডি যিহেতু মই টাইপ কৰি লৈছোঁ মই অনলাইন ৱৰ্ডটো বিচাৰি পেলাই ৰিপ্লেচ উইথ কোনটো ৰিপ্লেচ কৰিব বিচাৰিছোঁ মই ইয়াতে ৰিপ্লেচ কৰিব বিচাৰিছোঁ অনলাইনৰ ঠাইত অফলাইন বুলি আহক তো মই ইয়াতে লিখি লৈছোঁ আৰু ইয়াতে এইফালে ৰিপ্লেচ অল ইয়াতে ক্লিক কৰি দিছোঁ আৰু ইয়াতে কি আহি গ'ল অল ডান উই মেড 2 ৰিপ্লেচমেণ্ট অৰ্থাৎ 2টা ৰিপ্লেচমেণ্ট কৰি দিলে অ'কে কৰি লৈছোঁ এতিয়া ক্ল'জ কৰি দিছোঁ এইটো চোৱা এইটো অফলাইন হৈ গ'ল এইটো অফলাইন হৈ গ'ল দেখা পালোঁ তো এনেকৈ 2টা ৱৰ্ড আমাৰ ইয়াতে ৰিপ্লেচ কৰি দিলে ফাইণ্ড এণ্ড ৰিপ্লেচটো আমি বুজি পালোঁ আচ্ছা এটা বস্তু কৈ দিওঁ যিটো MS ৱৰ্ড ছফ্টৱেৰটো থাকে আমাৰ ভাৰ্চন ৱাইজ ডিফাৰেণ্ট হ'ব পাৰে ইণ্টাৰফেচটো ডিফাৰেণ্ট হ'ব পাৰে MS ৱৰ্ড 2007ৰ ভাৰ্চন বেলেগ হ'ব যাৰ যিটো ইণ্টাৰফেচ সেইটো বেলেগ হ'ব পাৰে বাট তাৰ ৱৰ্কিং যিটো ফিচাৰ্ছ সেইবিলাক অলমষ্ট ছেম হ'ব মই ইয়াতে MS ৱৰ্ড 26টো ইউজ কৰি আছোঁ MS ৰ যিটো 2026 সেইটো ইউজ কৰিছোঁ মেবি তোমালোকে ইয়াৰ অল্টাৰ প্ৰিভিয়াছ ভাৰ্চন ইউজ কৰি থাকিব পাৰা বা এডভান্স ভাৰ্চন ইউজ কৰি থাকিব পাৰা ইণ্টাৰফেচ ডিফাৰেণ্ট হ'ব পাৰে বাট ইয়াৰ ৱৰ্কিং ফিচাৰ্ছটো ছেম হ'ব মই আৰু এবাৰ কৈ দিলোঁ আমি এইখিনি বুজি পালোঁ নেক্সট ডিলিট এণ্ড মডিফাই টেক্সট মডিফাই কৰা মানে কোনটো ক'লোঁ আমি এইমাত্ৰ মডিফাই কৰিলোঁ নে কৰা নাই অনলাইনৰ ঠাইত আমি অফলাইন কৰি দিলোঁ এনেকৈ আমি মডিফাইও কৰি থাকিব পাৰোঁ আচ্ছা ডিলিট কৰা কোনটো বুজায় মই ইয়াতে ছাপ'জ ভিডিঅ' ৱৰ্ডৰ পৰা মই এই ডকুমেণ্টলৈকে গোটেইখিনি নালাগে তো ইয়াৰ পৰা মাউচেৰে চিলেক্ট কৰি গোটেই পেৰেগ্ৰাফটো চিলেক্ট কৰি মই ইয়াৰ পৰা যদি মোৰ কীবৰ্ডত ডিলিট বুলি এটা কি থাকে তোমালোকে কীবৰ্ডখন চালে গম পাবা ইয়াতে ডিলিটত যদি প্ৰেছ কৰোঁ মোৰ যিখিনি চিলেক্ট হৈ আছে গোটেইখিনি মোৰ কি হ'ব ডিলিট হৈ যাব মই ইয়াতে ক্লিক কৰি দিছোঁ আৰু দেখা পালা গোটেইখিনি ডিলিট হৈ গ'ল আচ্ছা যদি মোৰ ভুলতে ডিলিট হৈ গ'ল সেইখিনি মোক লাগিছিলে মই এইমাত্ৰ অলপ আগত শ্বৰ্টকাট এটা শিকাই দিছিলোঁ সেইটো হৈছিলে আনডু কৰি পেলাই আমি এইটো কি কৰিব পাৰোঁ আৰু এবাৰ ঘূৰাই লৈ আহিব পাৰোঁ অৰ্থাৎ গ্ৰেব কৰিব পাৰোঁ তো Ctrl+Z শ্বৰ্টকাটটো ব্যৱহাৰ কৰি পেলাই এইটো আমি কৰিব পাৰোঁ তো ডিলিট কৰাটো বুজি পালোঁ আমি বা এই যিখিনি চিলেক্ট হৈ আছে এইখিনি মই ডিলিটত ক্লিক নকৰি পেলাই যদি মই বেক স্পেচত প্ৰেছ কৰোঁ তেতিয়াও মোৰ কি হ'ব পেৰেগ্ৰাফটো ডিলিট হৈ যাব মই ইয়াতে বেক স্পেচত প্ৰেছ কৰিছোঁ আৰু ইয়াৰ পৰা ডিলিট হৈ গৈছে তোমালোকে দেখা পাইছা অৱশ্যে কীবৰ্ডত কি প্ৰেছ কৰিছোঁ এইটো তোমালোকে দেখা নাপাবা বাট ইউ কেন ট্ৰাই ফ্ৰম ইয়'ৰ ছাইড অ'কে নাও এইখিনিলৈকে বুজি পালোঁ নেক্সট আমাৰ পইণ্টটো কি দিয়া আছে আমি এইবাৰ শিকিম এলাইনমেণ্ট এণ্ড প্ৰিণ্টিং এলাইনমেণ্ট আৰু প্ৰিণ্টিঙৰ বিষয়ে অকণমান বস্তু শিকিম যিটো মানে তোমালোকৰ স্কিল টেষ্টৰ ফালৰ পৰা বহুত বেছি ইম্পৰ্টেণ্ট তোমালোকক গোটেইখিনি বস্তু প্ৰিণ্ট কৰিবও দিয়ে হ'ব আচ্ছা এলাইনমেণ্টটো আমি শিকি লওঁ মই ইয়াতে আহিছোঁ এলাইনমেণ্ট মই এইখিনি কাটি লৈছোঁ তো এলাইনমেণ্টটো শিকাৰ কাৰণে আমি প্ৰথমতে লেআউট টেবত যাব লাগিব মই ইয়াতে লেআউট টেবত ক্লিক কৰিছোঁ আমাৰ লেআউটত 4টা অপশ্যন আমি ইয়াতে পাওঁ
ইয়াৰে তিনিটা বহুত বেছি ইম্পৰ্টেণ্ট তোমালোকৰ হাই ছেকেণ্ডাৰী লেভেলৰ কাৰণে কলমৰ এইটো বহুত বেছি ইম্পৰ্টেণ্ট নহয় এইটো তোমালোকৰ ক্ষেত্ৰত নাহে বাট ইউ কেন প্ৰিপেয়াৰ ইউৰ সেলফ অলসো বাই ষ্টাডিং দিছ ওৱান মই নতুন ভিডিঅ' আনিম নেক্সট প্লেলিষ্ট এটা বনাম য'ত হাই ছেকেণ্ডাৰী লেভেল নহয় গ্ৰেজুৱেশ্যন লেভেলত থাকিব তাত ইয়াৰ ওপৰত মই আলোচনা কৰিম এতিয়া মই আলোচনা কৰিছোঁ মাৰ্জিনৰ ওপৰত মাৰ্জিনটো কোনটো হয় মই এইটো পেজটো অকণমান সৰু কৰি লৈছোঁ এই যিটো মোৰ পেজটো তোমালোকে লেফ্ট ৰাইট আপাৰ আৰু ইয়াতে বটম সাইডত তোমালোকে দেখা পাইছা অকণমান কি হৈছে স্পেচ লৈ লৈছে মই লিখিছোঁ মোৰ পেজটো আছে ইয়াৰ পৰা কিন্তু লিখা গৈছে ইয়াৰ পৰা আৰু ইয়াৰ পৰা ইয়াতে ফিনিশ হৈ আছে অৰ্থাৎ এইবিলাক হৈছে আমাৰ কি কিছুমান মাৰ্জিন আমি মাৰ্জিনটো ইয়াৰ পৰা সেট কৰিব পাৰোঁ মই ইয়াতে ক্লিক কৰি লৈছোঁ আমাৰ ইয়াতে বিভিন্ন ধৰণৰ মাৰ্জিন আছে নৰ্মেল বৰ্তমান আমাৰ নৰ্মেল হৈছে যাৰ কাৰণে লেফ্ট ৰাইট আপ ডাউন ইয়াতে বহুখিনি আমাৰ স্পেচ লৈ আছে যদি মই নেৰোত ক্লিক কৰোঁ তেতিয়া মোৰ টপ লেফ্ট বটম ৰাইট 1.27 সেন্টিমিটাৰকৈ স্পেচ ল'ব আৰু বাকিখিনি অটোমেটিক এডজাষ্ট কৰি দিব মই ইয়াতে নেৰোত ক্লিক কৰি লৈছোঁ ঠিক আছে মই ইয়াতে নেৰোত ক্লিক কৰি লৈছোঁ নেৰোত ক্লিক কৰাৰ লগে লগে তোমালোকে ইয়াতে চাই লোৱা কি হৈ গ'ল দেখা পালা তো লেফ্ট ৰাইট আৰু তোমাৰ এইটো যিটো হেডাৰ এণ্ড ফুটাৰ টপ যিকেইটা ছেকশ্যন আছে তাত এইখিনি স্পেচখিনি কমকৈ ল'লে যদি মই ইয়াতে সেইফালে মাৰ্জিনত যদি মই মডাৰেট লওঁ তো ইয়াৰ আৰু অকণমান বেছিকৈ লৈ ল'ব আৰু ইয়াত মানে মাৰ্জিনটো বেছিকৈ লৈ ল'ব টেক্সটখিনিৰ মাজত থাকি যাব তো আমি ইয়াৰ পৰা মাৰ্জিনটো ছেটআপ কৰি ল'ব পাৰোঁ ফ্ৰম মাই ছাজেশ্যন অলৱেজ চুজ দিছ নেৰো অপশ্যন নেৰো অপশ্যনটো সিলেক্ট কৰি পেলাই আমাৰ মাৰ্জিনটো সদায় ছেটআপ কৰিবলৈ চেষ্টা কৰিবা মই নেৰো লৈ লৈছোঁ আচ্ছা অৰিয়েণ্টেশ্যনটো কি হয় অৰিয়েণ্টেশ্যনটো হৈছে আমাৰ পেজ ফৰ্মেটটো চেঞ্জ কৰা আচ্ছা মোৰ বৰ্তমান পেজটো কি হৈছে এইটোক আমাৰ কি বুলি কয় এইটোক আমি পোৰ্ট্ৰেইট বুলি ঠিক আছে এইটো হৈছে আমাৰ পোৰ্ট্ৰেইট যিটো আমাৰ দীঘলীয়াকৈ থাকে আৰু লেণ্ডস্কেপ কোনটো যিটো আমি পেজটো ৰোটেট কৰি দিওঁ আমি পেজটো পথালি কৰি দিম যিটো আমাৰ দীঘলটো এনেকুৱা হ'ব সেইটো হ'ব লেণ্ডস্কেপ আচ্ছা মোৰ বৰ্তমান পেজটো পোৰ্ট্ৰেইট হৈছে যদি মই এনেকুৱাকৈ লাগে আমাৰ মাৰ্কশ্বিট বা সাৰ্টিফিকেট সাইজ যেটো থাকে তো তাৰ কাৰণে আমি লেণ্ডস্কেপত ক্লিক কৰিম আৰু দেখা পালা এইটো মোৰ পেজ সাইজটো কি হৈ গ'ল ৰোটেট হৈ গ'ল বুজি পালো এইখিনি তো ইয়াৰ পৰা আমি অৰিয়েণ্টেশ্যনটো কৰিব পাৰোঁ আচ্ছা সাইজ কি বস্তু ইয়াৰ পৰা আমি আমাৰ পেজ সাইজটো ল'ব পাৰোঁ যে আমাৰ পেজ সাইজটো কি হ'ব লেটাৰ হ'ব টেবলয়েড হ'ব লিগেল হ'ব ষ্টেটমেণ্ট সাইজৰ ল'ম এক্সিকিউটিভ সাইজৰ ল'ম A3 পেপাৰ ল'ম নে A4 ল'ম আমি যেনেকুৱা সাইজৰ লাগে তেনেকুৱা ইয়াৰ পৰা ল'ব পাৰোঁ বাই ডিফল্ট মেক্সিমাম অফিচ কাছাৰীত আমি দুটা ফৰ্মেটে ব্যৱহাৰ কৰোঁ এটা হৈছে লেটাৰ আৰু এটা হৈছে A4 আৰু মেক্সিমাম ক্ষেত্ৰত A4 সাইজটোৱে সিলেক্ট কৰে গতিকে তোমালোকে যেতিয়া কাম কৰিবা সদায় A4 সিলেক্ট অপশ্যনটো সিলেক্ট কৰি ল'বা মই এটা সিলেক্ট কৰি দিলোঁ দেখা পালা এই পেজৰ ফৰ্মেটটো অকণমান চেঞ্জ হৈ গ'ল ইয়াৰ পৰা আমি সাইজটো সিলেক্ট কৰি ল'ব পাৰোঁ বুজি পালোঁ তো এইখিনি তোমালোকৰ সিলেবাছত এইখিনিলৈকে আছিলে MS Wordৰ যিখিনি চেপ্টাৰ হাই ছেকেণ্ডাৰী লেভেলত এইখিনি আছিলে আচ্ছা অৰিয়েণ্টেশ্যন ক'লো মাৰ্জিন ক'লো পেজ লেআউট ক'লো এতিয়া আছে আমাৰ প্ৰিণ্ট প্ৰিভিউ ওকে প্ৰিণ্ট প্ৰিভিউ এণ্ড প্ৰিণ্ট ছিটিংছ এইখিনি ইম্পৰ্টেণ্ট ছাৰ আমাক যিখিনি কৰিব দিয়ে স্কিল টেষ্টত সেইখিনি বাৰু কৰিম কিন্তু তাৰপিছত এতিয়া আমাক কি কৰিব দিয়ে আমাক প্ৰিণ্ট কৰিব দিয়ে ৰাইট কাৰণ প্ৰিণ্টটো মানে ইম্পৰ্টেণ্ট বুলি ধৰে আৰু প্ৰিণ্ট কৰিব দিবই দিব আচ্ছা প্ৰিণ্ট কৰাৰ আগত আমাক কি কয় যিটো পেজ আমাক বনাব দিয়ে তাৰ আমাৰ হেডাৰ ছেকশ্যন বা ফুটাৰ ছেকশ্যনত আমাৰ নেম আৰু ৰোল নম্বৰ ছেকশ্যনটো লিখিব দিয়ে বুজি পালোঁ তো তাৰ কাৰণে আমি কি কৰিম আমি হোম টেবত ইয়াতে হোম সৰি ইনচাৰ্ট টেবত আহি পেলাই ইয়াতে আমাৰ হেডাৰ ফুটাৰ দুটা টেব থাকে হেডাৰ মানে হৈছে যিটো আমাৰ টপ ছেকশ্যন ইয়াতে আৰু ফুটাৰ মানে হৈছে আমাৰ এইটো বটম ছেকশ্যনটো এইটোক আমাৰ ফুটাৰ বুলি কয় মই ইয়াতে হেডাৰ ছেকশ্যনত আহি পেলাই আমি আমাৰ হেডাৰ এটা দিব পাৰোঁ পেজ নেম বা কিবা কিবি মই ইয়াতে আহি পেলাই হেডাৰ যিকোনো এটা সিলেক্ট কৰি লৈছোঁ এইটো ব্লেংকটোৱে সিলেক্ট কৰি লৈছোঁ বাৰু ইয়াতে ক্লিক কৰি লৈছোঁ ইয়াতে টাইপ হিয়াৰ বুলি এটা অপশ্যন আহিছে নে অহা নাই মই এইটো জুম কৰি লৈছোঁ ইয়াতে আমি আমাৰ নামটো লিখি দিব পাৰোঁ মই ইয়াতে মই নেমটো লিখি দিছোঁ তোমালোকৰ ইয়াতে এনেকৈ লিখি দিবা যে এইটো সাপোজ যাৰ কেণ্ডিডেটটো নেমটো ইয়াতে লিখিব লাগে ইয়াতে দীপাংকৰ ডেকা বুলি মই লিখি ল'লোঁ তাৰপিছত মই ইয়াতে ক্লোজ হেডাৰ এণ্ড ফুটাৰ ক্লিক কৰিলোঁ আৰু মোৰ এইটো হেডাৰটো ইয়াতে দিয়া গ'ল এইটো দীপাংকৰ ডেকা বুলি আহি গ'ল প্ৰিণ্ট কৰাৰ আগত এইটো ইম্পৰ্টেণ্ট আমি হেডাৰটো এনেকৈ দিব লগা হ'ব নেক্সট ফুটাৰত হয়তো আমাৰ কেতিয়াবা কি ক'ব ৰোল নম্বৰটো বহাব দিব পাৰে বা পেজ নম্বৰ দিব পাৰে বা এনেকুৱাকৈ ক'ব পাৰে যে নেম আৰু যিটো ৰোল নম্বৰ সেইটো তোমালোকে ফুটাৰ ছেকশ্যনত বহোৱা ইটছ অ'কে that is not a big problem we will click in the insert then we will click in this footer section and from here we will select the footer now maybe I can select suppose mo page number to lage right page number ka number te bibhinno dhoroner section ase moi yate ahisu yate ahi pelai etu jikono ta format tumaloke yar pora select kori loba etu jitu ase je grid section yate select kora aru yate etu page number ahi gol yate by default page number to ahi jabo buji palu ami enekwa koi loba paru moi close header and footer click korilu amar yate নেমটো দিয়া গ'ল আৰু তলত পেজ নম্বৰটো দিয়া গ'ল আচ্ছা যদি মোক ফুটাৰ দিব নালাগে ফুটাৰটো যদি মই গুচাব লাগে তো কেনেকৈ গুচাম ইনচাৰ্টত ক্লিক কৰিম ফুটাৰত ক্লিক কৰিম আৰু ইয়াৰ পৰা
ৰিমুভ ফুটাৰটো নালাগে তো মই ৰিমুভ ফুটাৰ ক্লিক কৰিম আৰু ফুটাৰটো ইয়াৰ পৰা ৰিমুভ হৈ যাব যদি মোক ফুটাৰ সেকশনত মোক নেমটো লিখিব দিয়ে তো ফুটাৰত ক্লিক কৰি পেলাই মই ইয়াতে আহি পেলাই যিকোনো এটা সিলেক্ট কৰি লম মেবি সাপোজ মই এইটো সিলেক্ট কৰি ললো হ'ব এইটো মই সিলেক্ট কৰি ললো ইয়াতে আহি গল ইয়াতে মই আহিলো লিখিলো এনেকে দীপাংকৰ ডেকা বা যদি মোক ৰোল নম্বৰ লিখিব দিয়ে তো মই ৰোল নম্বৰটো ইয়াতে লিখি দিম ৰোল নম্বৰ G2 roll number হয় এনেকে কিবা এটা লিখি দিবা ক্লোজ হেডাৰ ফুটাৰ ক্লিক কৰি দিবা আৰু এটা আমাৰ ইয়াতে দিয়া গল নেম ওপৰতো দিয়া গল আৰু তলতো দিয়া গল তোমালোকে ইয়াতে দেখা পাইছা ঠিক আছে এখিনি লকে গম পালো আচ্ছা এটা আমি এখিনি প্ৰিন্ট কৰিব লাগে মই ফাইলত যাম সেভ কৰাটো মই আগৰ ক্লাছত কৈ দিছো মই প্ৰিন্টত ক্লিক কৰিছো আৰু এটা আমাৰ প্ৰিন্ট প্ৰিভিউটো ইয়াতে শো হ'ব আমি যেতিয়া প্ৰিন্ট কৰিম এনেকুৱাকৈ হ'ব ওপৰত ইয়াতে টাইটেলটো থাকিব আমাৰ নেমটো তলত আমাৰ এনেকে roll number বা এইটো থাকিব ফুটাৰটো দিব পাৰে হেডাৰটো দিব পাৰে জিহত দিয়ে তাত ক্লিক কৰি পেলাই তোমালোকে কৰিবা আচ্ছা তাৰ পিছত ইয়াতে অপচনটো আইছো ইয়াৰ যেটো ইন্টাৰফেসটো মাইক্ৰসফট ওৱৰ্ডৰ ভাৰ্সন লৈ ডিফাৰেন্ট হ'ব পাৰে মই এইটো 2026 ভাৰ্সন লৈ আছো বাট ইয়াৰ ওয়াৰ্কিং ফিচাৰ্স বিলাক সব সেমে হ'ব আচ্ছা এইটো সেকশন হৈছে কপিজ অৰ্থাৎ কিমানটা কপি এইটো মই উলিয়াব বিচাৰিছো ইয়াতে 1 বুলি হৈছে অৰ্থাৎ এই পেজটো মোৰ এবাৰ প্ৰিন্ট হ'ব যদি মই ইয়াতে হেপেলে মই যদি 10 লিখি দিও মই ইয়াতে যদি লিখি দিও যে 10 অৰ্থাৎ মোৰ এইখন 10 বাৰ প্ৰিন্ট হ'ব অৰ্থাৎ 10 খন প্ৰিন্ট হৈ যাব তো জেনেকে লাগে আমি ইয়াৰ পৰা কৰিব পাৰো আৰু ইয়াৰ পৰা আহি পেলাই আমি কি কৰিব পাৰো আমাৰ পেজ সেটআপটো কৰিব পাৰো যে কেনেকৈ ধৰণৰ পেজ পেপাৰত আমি লব পাৰো সদায় তোমালোকে কি কৰিবা বাই ডিফল্ট পেজ সাইজটো ইয়াৰ পৰা A4 এ সিলেক্ট কৰি লবা আৰু চিন্তা কৰিব নালাগে পেজ সাইজটো A4 এ হৈ থাকিব বাই ডিফল্ট ইয়াৰ পৰা সিলেক্ট কৰি ললো আৰু এটা আমাৰ হৈ গল ঠিক আছে এখিনি লকে দিব আৰু বাকি তোমালোকে ইয়াৰ মাজত সোমাব নালাগে বহুত বেছি কমপ্লিকেটেড পাবা ইয়াৰ মাজলৈকে তোমালোকে যাবই নালাগে ঠিক আছে এখিনি তোমালোকে সিলেক্ট কৰিবা আচ্ছা তাৰ পিছত ইয়াতে কি থাকিব যেতিয়া এটা প্ৰিন্টাৰ কানেক্ট হৈ থাকিব ইয়াত বা গোটেখিনি অটোমেটিক সেটআপ হৈ থাকিব তাৰ পিছত এইখিনি জাস্ট কপিজটো ক্লিক কৰি হেডাৰ বুটাৰটো দি পেলাই ইয়াতে প্ৰিন্টত ক্লিক কৰি দিবা আৰু তোমালোকৰ যেটো পেজ হ'ব প্ৰিন্টাৰৰ দ্বাৰা প্ৰিন্ট হৈ যাব বাট যদি মই ইয়াতে প্ৰিন্টত ক্লিক কৰো মোৰ এটো প্ৰিন্ট নহয় কিয় আৰু মোৰ ইয়াতে প্ৰিন্টাৰ কানেক্ট নাই আৰু যদি মই ইয়াতে প্ৰিন্ট প্ৰপাৰ্টিজত যাও মোৰ এইবিলাক ইয়াতে ব্ল্যাঙ্ক দেখাব মোৰ ইয়াতে প্ৰিন্টাৰ কানেক্ট হৈ থকা নাই হ'ব ইমানলৈকে আহিব নালাগে এইখিনি হেডাৰ বুটাৰটো দিবা পেজ ফৰমেটটো A4 সিলেক্ট কৰি লবা ইয়াৰ পৰা আৰু মাৰ্জিনছটো নেৰো আছে নে নে হেতু চাই লবা নেৰো কৰি লবা আৰু তাৰ পিছত জিনেকে আছে তেনেকে ৰাখি কিমানটা কপি প্ৰিন্ট কৰিব দে ইয়াতে ক্লিক কৰিবা আৰু ইয়াতে প্ৰিন্টত ক্লিক কৰি দিবা তোমালোকৰ পেজটো প্ৰিন্ট হৈ যাব আৰু যদি মই ইয়াতে প্ৰিন্টত ক্লিক কৰো মোৰ এটো প্ৰিন্ট নহয় কাৰণ মোৰ প্ৰিন্টাৰ নাই স্যাৰ একবাৰ প্ৰিন্ট কৰি চাওকচোন প্ৰিন্টত ক্লিক কৰক কি হয় দেখা যাওক কৰকচোন স্যাৰ কৰক ঠিক আছে মই এবাৰ প্ৰিন্টত ক্লিক কৰি দিছো মই এটো প্ৰিন্টত ক্লিক কৰিছো আৰু তোমালোকে দেখা পাইছা কি হৈছে মোৰ ইয়াতে এনেকে প্ৰিন্ট কৰিবলৈ অপচন দিয়া নাই মোৰ এই ফাইলটো ইয়াতে সেভ কৰিবলৈ দিছে কিয় সেভ কৰিবলৈ দিছে কাৰণ মোৰ ইয়াতে প্ৰিন্টাৰ কানেক্ট থকা নাই কৈছে যে সেভ কৰি লোৱা পিছত প্ৰিন্টাৰ হলে সেভ কৰি লবা প্ৰিন্টাৰ থাকিলে প্ৰিন্ট কৰি লবা আৰু ফাইল নেম এটা দি পেলাই ইয়াতে ঠিক কৰি লোৱা মই এখিনি ইয়াৰ পৰা কাটি লৈছো আই হোপ এখিনি তোমালোকে বুজি পালা তো এই সিলেবাসটোত মই MS Word ভিতৰত যিখিনি ডকুমেন্ট ক্ৰিয়েচন বেসিক ফৰমেটিং এডিটিং এলাইনমেন্ট এণ্ড প্ৰিন্টিং গোটেইখিনি কভাৰ আপ কৰি দিলো নেক্সট ভিডিঅত মই তোমালোকৰ আগত MS Excel ৰ ওপৰত আলোচনা কৰিম ভিডিঅটো কন্টিনিউ কৰি যাই থকা প্লেলিষ্টত গোটেইখিনি সিলেবাস কভাৰ আপ কৰিবলৈ চেষ্টা কৰিম আজি ইয়াতে মই এখিনি গোটেইখিনি আলোচনা কৰিলো ইয়াৰ নেক্সট ক্লাছত মই ইয়াৰ ওপৰত বিভিন্ন কন্টেন্ট আছে তোমালোকৰ ইয়াতে মই লৈ আহিছো গোটেইবিলাক এটা এটা মই আলোচনা কৰিম ঠিক আছে তোমালোকে চিন্তা কৰিব নালাগে যদি ভিডিঅটো চাই ভাল পাই আছা তো তোমালোকৰ ফ্ৰেণ্ডৰ মাজত শেয়াৰ কৰিবা ঠিক আছে তো আজিলৈকে এখিনিয়ে বাৰু যদি কিবা ইম্পৰ্টেন্ট ডাউট থাকে বা কিবা তোমালোকৰ কোৱেশ্চন থাকে মোক কমেন্ট সেকশনত সুধিব পাৰা মই তাত ৰিপ্লাই কৰিম ঠিক আছে আৰু ভিডিঅটো তোমালোকে শেয়াৰ কৰা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আপডেট নাপাবা ন কেতিয়া নেক্সট ভিডিঅ আপলোড কৰো তো আজিলৈকে এখিনিয়ে ধন্যবাদ